নমস্কাৰ সকলোকে। আজি ভাবিলোঁ আমাৰ ঘৰৰ ফুলবোৰকে দেখুৱাওঁ। এইজোপা চাওকচোন পিচ লিলি আৰু এইজোপা হৈছে স্নেক প্লেণ্ট আৰু এইজোপা চাওকচোন হাইড্ৰেঞ্জিয়া ইমান ধুনীয়াকৈ ফুলিছে। গোটেইজোপি ফুলিব ল'লে কিমান ধুনীয়া লাগে নহয়। ইয়াৰ সৌন্দৰ্য বহুত ভাল লাগে, কিন্তু এইবোৰ বাকীবোৰ চুপহি ধৰি আছে আৰু এইকেইটা ফুলিছে। ফুলাকেইটাই কিন্তু বৰ ধুনীয়া লাগিছে আৰু বাকী ফুলবোৰ চাওকচোন, ফুলবোৰ যত্নৰ অভাৱত মৰহিব লৈছে। এজেলিয়া কেইজোপা বেয়া হৈ গৈছে পূৰা। এই চাওকচোন ফুলকেইটা কিমান ধুনীয়া লাগিছে আৰু এইটো চাওকচোন ইমান ধুনীয়া লাগিছে ফুলকেইটা দেখি। আৰু এইজোপা হৈছে বাসন্তী ফুল। বাসন্তীজোপা যেতিয়া ফুলে কিন্তু একদম বহুত ভাল লাগে দেখি। হালধীয়া ৰং এনেও প্ৰিয় মোৰ। এয়া চাওকচোন কিমান ধুনীয়াকৈ ফুলি আছে। তাৰপিছত এইজোপা হ'ল য়েষ্টাৰডে টুডে টুমৰো হেনো। কিনি আনোতে নামটো এনেকৈয়ে কৈছিল। বৰ ধুনীয়াকৈ ফুলি আছে। আৰু এইজোপা নয়নতৰা। নয়নতৰাজোপাও কিন্তু কম নহয় দেই, বহুত ফুলিছে। তাৰপিছত আকৌ এইটো হেনো লিলি। বাকী বেলেগ নাম আছে যদি নাজানো, কিন্তু লিলি বুলিয়ে জানো। কিনি আনোতে লিলি বুলি কৈছিল। সেয়ে এতিয়া ৰুই থৈছোঁ। কিমান ধুনীয়াকৈ ফুলিছে চাওকচোন। আৰু এইজোপা হ'ল ট্ৰেণ্ডিঙত চলি থকা বগেনভেলিয়া। চাওক বৰ ধুনীয়াকৈ ফুলিছে বগেনভেলিয়া জুপিও। বহুত দিন বিচাৰি বিচাৰি এতিয়া ঘৰতে এই বগেনভেলিয়া জুপি পাই গ'লোঁ। এইজোপা চাওকচোন খুব ট্ৰেণ্ডিঙত চলা ফুল এজুপি। কিমান ধুনীয়া লাগিছে ফুলজোপা দেখি। আৰু এইজোপা হেনো লেলা মজনু। আৰু এই ফুলটোৰ নাম নাজানো বাৰু, বাকী ফুলখিনি চাওকচোন ধুনীয়া লাগিছে কিন্তু। আৰু এই গোলাপজোপা ইমান অকণমানতে ফুলিছে চাওকচোন, সুন্দৰ লাগিছে কিন্তু দেখি। এনেও গোলাপ আৰু ফুলৰ ৰাণী ভালেই লাগে নহয়নে। বাকী এই ফুলবোৰ চাওকচোন। সদায় ভাবোঁ ঘৰৰ ফুলবোৰ দেখাম, কিন্তু সময়ৰ অভাৱত দেখাব পৰা নাযায়। এয়া চাওক এইজোপা আকৌ মাটিতে দি থৈছোঁ, কিমান ধুনীয়া লাগিছে আৰু ফুলিছেও। এয়া চাওক এইবোৰ স্নেক প্লেণ্ট। বহুত ফুল আছিল, কিন্তু এতিয়া যতনৰ অভাৱত ফুলবোৰ সকলোবোৰ মৰি গৈছে। সেয়ে এতিয়া বোলো দেখাই দিওঁ। এই চাওক ৰক্তজবা কিমান ধুনীয়া লাগিছে। কালাৰটো কিন্তু ইয়াৰ বহুত ভাল লাগে। এইবোৰ চাওকচোন ফুল। আৰু এইজোপা হৈছে দুপৰ টেঙা। এই দুপৰ টেঙা কিন্তু বহুত উপকাৰী দেই। এই দুপৰ টেঙা জুপি হেনো বহুত ঔষধত প্ৰয়োজন হয়। এয়া চাওকচোন, সেয়ে ঘৰতে ৰুই লৈছোঁ দেই। তাৰপিছত এইডাল কি ফুল বাৰু নাজানো, কিন্তু দেখি ভাল লাগে। এইডাল আকৌ ৰাবাৰ প্লেণ্ট। এইটো কচু স্নেক প্লেণ্ট, ভাল লাগে দেখি। এইবোৰ চাওকচোন। এইবোৰে আৰু ফুল, বাকী বেলেগ ফুল নাই। হ'লেও মানে ছিজনৰ ফুল ফুলি শেষ হৈ যায়গৈ আৰু বাকী পাত ফুলবোৰ ৰৈ যায়। হ'লেও পাতে বহুত শুৱনি কৰে দেই ফুলবোৰ। এয়া মানুহজনে আকৌ ফুলত পানী দি আছে। ফুলবোৰ পানী ইমান শুকাই গৈছে। সেয়ে এই চাওকচোন বাসন্তীজোপা সৌন্দৰ্য, কিন্তু বাসন্তীজোপাই বহুত সৌন্দৰ্য বঢ়াইছে দেই।